শনিবাৰে পুৱতি নিশা নাগালেণ্ডৰ মন জিলাৰ টটকচিংকো নামৰ এখন ভিতৰুৱা গাঁৱৰ পৰা মোহিনী মোহন গগৈ আৰু অলকে শইকীয়াক উদ্ধাৰ কৰে অভিযানকাৰী আৰক্ষী আৰু আছাম ৰাইফলছে। কিন্তু এতিয়াও সুংসূত্ৰ পোৱা হোৱা নাই অপহৃত আনজন কৰ্মচাৰী ৰিতুল শইকীয়া। ONGCৰ অপহৃত দুই কৰ্মচাৰীক উদ্ধাৰ। নাগালেণ্ডৰ পৰা উদ্ধাৰ মোহিনী মোহন গগৈ আৰু অলকে শইকীয়াক। এতিয়াও সংসূত্ৰ নাই অপহৃত আনজন কৰ্মচাৰী ৰিতুল শইকীয়াৰ। নাগালেণ্ডৰ অটব্য অৰণ্যত ঘনে ঘনে হৈছে সেনা আৰক্ষীৰে উগ্ৰপন্থীৰ সংঘৰ্ষ। তিনিদিনীয়া প্ৰচেষ্টাৰ অন্তত কিছু সফলতা লাভ কৰিলে আৰক্ষীয়ে। শনিবাৰে পুৱতি নিশা নাগালেণ্ডৰ মন জিলাৰ টটকচিংকো নামৰ এখন ভিতৰুৱা গাঁৱৰ পৰা মোহিনী মোহন গগৈ আৰু অলকে শইকীয়াক উদ্ধাৰ কৰে অভিযানকাৰী আৰক্ষী আৰু আছাম ৰাইফলছে। অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰিছে উগ্ৰপন্থীৰ এটা AK-47 ৰাইফলো। ইফালে এই অপহৰণ কাণ্ডত আলফা স্বাধীন জড়িত থকাৰ দাবী শিৱসাগৰৰ আৰক্ষী অধীক্ষকৰ। পৰিকল্পিতভাৱে আলফা স্বাধীনে লাকুৱাৰ 8 নম্বৰ GGSৰ পৰা ONGCৰ 3 কৰ্মচাৰীক অপহৰণ কৰা বুলি দাবী কৰিলে আৰক্ষী অধীক্ষকগৰাকীয়ে। আলফাক নম্বৰ প্লেটবিহীন মটৰচাইকেল ক্ৰয় কৰি দিয়া বিৰাজ চেতিয়াকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বিৰাজ চেতিয়াই প্ৰায় একমাহমান আগত এজন মানুহৰ লগত ফেচবুকত চিনাকি হ'ল। তেখেতৰ নাম হ'লগৈ বিপ্লৱজ্যোতি মোহন। বিপ্লৱজ্যোতি মোহন হ'লগৈ আলফা কেডাৰ। ফেচবুকৰ থ্ৰুৱেদি টেলিফোন কল কৰি পেলাই এটা আলফাৰ কাৰণে বাইক কিনি দিব কয় আৰু সেইমতে তেখেতৰ একাউণ্টত মানে বিৰাজ চেতিয়াৰ একাউণ্টত 20,000 টকা ডিপজিট কৰা হয়। 18,000 টকা দি পেলাই সেই বাইকখন, যিখন বাইক ঘটনাস্থলীৰ ওচৰত উদ্ধাৰ হৈছে, সেই বাইকখন এই বিৰাজ চেতিয়াই আলফাৰ এই কামলৈকে উদ্ধাৰ হোৱা নাই। সেইকাৰণে দুখিত হৈছোঁ, কাৰণ একেলগে তিনিজনক নিছিলে যেতিয়া একেলগে উদ্ধাৰ হোৱা হ'লে আমি বেছি সুখী হ'লোহেঁতেন। আৰু ইমান তৎপৰতাৰে যেতিয়া নেকি অসম আৰক্ষী সেনাবাহিনীয়ে আমাৰ দাদাহঁতক উদ্ধাৰ কৰিব পাৰিলে, সেইকাৰণে তেওঁলোকলৈ অশেষ ধন্যবাদ দিছোঁ। পুত্ৰক উদ্ধাৰৰ খবৰে মোহিনী মোহন গগৈৰ পিতৃ মাতৃকো স্বাভাৱিকতে আনন্দিত কৰিছে যদিও আনজন অপহৃত ৰিতুল শইকীয়া বৰ্তমানো উদ্ধাৰ নোহোৱাত দুখ প্ৰকাশ কৰে মোহিনী মোহন গগৈৰ মাতৃয়ে। পালোঁ, ল'ৰাটো পালোঁ, দুজন পালে, কিন্তু তাকে এজনটো নোপোৱাৰ কাৰণে বহুত মোৰ দুখিত হৈ আছোঁ। সেইগৰাকী মাতৃও তাৰমানে মোৰ নিচিনাই এখন অন্তৰ আছে। তেওঁ আজি ভাবিছে দুজন পালে, মোৰ ল'ৰাটো দেখি নাই নহয়, সেই তাক পাবনে নাপায়। মানুহৰ মাকৰ মনততো সেইখিনি হৈছে। তেওঁ অতি সোনকালে যেন সেই ল'ৰাজনকো পায়, মই সেইখিনি অনুৰোধ কৰিছোঁ। ইয়াৰ বিপৰীতে ৰিতুল গগৈৰ বৰমূলাৰ ঘৰখনত এতিয়া কেৱল কান্দোনৰ ৰোল। কান্দি কান্দি ৰিতুলৰ অসুস্থ মাতৃয়ে হেৰুৱাই পেলাইছে জ্ঞান। ৰিতুলক মুকলি কৰি দিবলৈ অশ্ৰুসিক্ত নয়নেৰে অপহৰণকাৰীলৈ কাটৰ আহ্বান পৰিয়ালৰ। আমাৰ ফালৰ পৰা কাটৰ অনুৰোধ, কাৰণ ঘৰখনত একেবাৰে অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে, কাৰণে এতিকে চোৱা আছে। গতিকে বুজাব নোৱাৰা মোৰ ছোৱালীজনী। গতিকে সকলো সংগঠন, যি সংগঠনে এই কাম কৰিছে তেখেতসকলে এৰি দিয়ক, আৰু লগতে অসম চৰকাৰে কি চেষ্টা চলাইছে আৰু ONGC উৰ্ধ্বতন কৰ্তৃপক্ষই কি কৰিছে, গতিকে সোনকালে আমাৰ এৰি দিবলৈ বা উদ্ধাৰ কৰিবলৈ সক্ষম হ'বলৈ আমি আহ্বান জনাইছোঁ। ৰিতুলৰ পৰিয়ালৰ লগতে সকলোৰে আশা আলফা স্বাধীনে শীঘ্ৰে সুস্থ শৰীৰেৰে মুক্তি দিব ৰিতুল শইকীয়াক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ONGCৰ অপহৃত বিষয়া সন্দৰ্ভত পৰেশ বৰুৱাৰ স্পষ্টীকৰণ। ONGCৰ 3 বিষয়াক শুকুৰবাৰে সন্ধিয়াই মুকলি কৰি দিয়াৰ কথা সদৰি কৰিছে আলফা স্বাধীনে। নাগালেণ্ডৰ এখন গাঁৱৰ এঘৰত থৈ আঁতৰি গৈছিল আলফা স্বাধীন আৰু NSCN খাপলাঙৰ দল। নিউজ 18ক জনালে পৰেশ বৰুৱাই, নিশা 12 বজাত গাঁওখন ঘেৰাও কৰি গুলী চলাইছিল সেনাই। আলফা স্বাধীনৰ লগত বৰ্তমান এজনো ONGCৰ বিষয়া নাই বুলিও স্পষ্ট কৰিছে পৰেশ বৰুৱাই, আৰু তিনিওজনকে মুকলি কৰি দিয়া হৈছে বুলি মন্তব্য কৰিছে। অপহৃত তৃতীয়জন বিষয়া সন্দৰ্ভত সেনাক ৰাজহুৱা কৰি দিবলৈও দাবী কৰিছে পৰেশ বৰুৱাই। প্ৰথমবাৰ আহোঁতে ইহঁতে এখন গাঁৱত ৰাখি থৈ আহিছিলে। গাঁৱত ৰাখি থৈ ইহঁতক কৈছে তোমালোকে গুচি যোৱা, ভালকে আমাৰ লগত, আৰু আমি নিনো, যিহেতু নেকি অসমৰে মানুহ, আমাৰ লগত থাকিলে এতিয়া অনিষ্ট হবা, এতিয়া আমি এৰি দিছো। এটা ঘৰত ৰাখি থৈ আহিছিলে। এই ঘৰত ৰাখি থাকোঁতে এখন গাঁৱৰ এটা ঘৰত ৰাখি থৈ আহিছে, তেওঁলোক গাঁৱৰ মানুহ খাবলৈ গৈছিলে। এই গাঁওখনত আহি সিহঁতে ধাৰাসাৰে গুলী মাৰিছে। গুলী মাৰি মানুহেতো কৈছিল আমি গাঁৱৰ মানুহ, ইয়াত হেৰি আছে, 3জন মানুহ আছে। এনেতো গাঁওবুঢ়াজনে কৈছে বোলে। গাঁওবুঢ়াজনে কোৱাৰ পিছত সিহঁতে শুনা নাই, গুলী মাৰিছে। তাৰপিছত গুলী হেৰি হ'ল, গুলী বন্ধ কৰি সিহঁতে চাৰ্চ কৰিছে গাঁওখন।
গাঁওখন তাত দুজনক পাইছে আৰু ইজনটো থাকিব লাগে আৰু কোনোবাই কৈছে বা ইজন যিজন আৰু এজন আছিলে না দুজনে পাইছে 3জন কিবা আঘাত পাইছে বুলি কৈছে সিহঁতৰ গুলি তাততো তেতিয়া আমাৰ ল'ৰা নাছিলে যিহেতু আঁতৰি দিছে যে আমাৰ সদস্যক আঁতৰি দিছে অন্য যিহেতু সিহঁতৰ প্ৰায় 500 মান আহিছে মানে 40ৰ পৰা এতিয়া এই তৃতীয়জন আমাৰ লগতো যোৱা নাই আমাৰ ল'ৰাৰ লগতো যোৱা নাই আৰু আমাৰ ল'ৰাই কোনো অনিষ্ট নহবৰ কাৰণে ফলগুৰি মানুহ কোনো অনিষ্ট নহবৰ কাৰণে গাঁৱৰ মানুহক গতাই দি আহিছে হেৰি কৰি দিবি পঠাই দিবি বুলি তাৰপিছতে ঘটনাবিলাক হৈছে এতিয়া কি হৈছে তৃতীয়জন আমিও নাজানো সেইকাৰণে এইটো গোটেই বস্তুটো হয়তো আমাক দুখ দিব লাগিছে এইটো আমি সৰুৱে ইহঁতক পৰিস্থিতিটো বেয়া যিদিন চিভিলিয়ান সেইটো একো নাই গাঁৱতে ৰাখি থৈ দিছে গাঁৱত যাবলৈ কৈছে গাঁৱৰ মানুহে লৈ থোৱা কথা আছিলে আৰু লগে লগে তো মানে ইহঁতি আহি কামটো কৰিছে প্ৰায় 12টামান ৰাতি 12টামান যিহেতু তাৰপিছত কণ্টিনিউৱাছলি হৈ আছে পিছত এইটো হেৰি কৰিছে কি জেদ নেকি আগতে এৰি দিছে জেদ দেখিছে এতিয়া আৰু আমি সিহঁতক ৰক্ষণাবেক্ষণ দিব নোৱাৰো সেইকাৰণে এটা ঘৰত তহঁতি ইয়াতে থাক গাঁৱৰ মানুহ আছে যেতিয়া চিন্তা কৰিব নালাগে এতিয়া গাঁৱত কোনো মনা নাই সি ডাইৰেক্ট মাৰি দিছে গাঁৱতে গুলীয়া বুলি কৰিছে কোনো ৰকম একে পোৱা বুলি ক'লেও সেইটো কৰবাৰ সেইটো আমাৰ সদস্যসকলৰ নহয়তো আমি দাখি ক'ব পাৰো আমাৰ সদস্যসকল সেই ধৰণৰ তেনেকুৱা বাট থকা একে আমাৰ সদস্যসকলে ব্যৱহাৰ কৰা নাই আৰু এয়া আছিল আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ সৈতে পৰেশ বৰুৱাৰ ফোন যোগে হোৱা এক বাৰ্তালাপ য'ত তেওঁ স্পষ্ট কৰিছে যে তিনিওগৰাকীকে এখন ঘৰত তেওঁলোকে এৰি থৈ গৈছিল যি কি নহওক পৰৱৰ্তী খবৰৰ মাজলৈ আহিছো নাগালেণ্ডৰ মন আৰক্ষী থানাত উপস্থিত অসম আৰক্ষীৰ এটা দল উদ্ধাৰ হোৱা ONGCৰ 2 অপহৃত বিষয়া কৰ্মচাৰীক অসম ৰাইফল সেনা বাহিনীয়ে চমজাব অসম আৰক্ষীক চৰাইদেউ জিলাৰ উপ আৰক্ষী অধীক্ষক দীপজ্যোতি তালুকদাৰ চাৰ্কেল ইন্সপেক্টৰ অনিল মৰাণৰ হাতত চমজাব বিষয়া কৰ্মচাৰী দুগৰাকীক এতিয়াও কিন্তু আনজন অপহৃতৰ সন্ধান পোৱা হোৱা নাই আমাক জনাব আমাৰ সোণাৰী সংবাদদাতাই সবিশেষ জনাব হয় বৰ্তমান আমি উপস্থিত আছো নাগালেণ্ডৰ মন জিলাৰ যি আৰক্ষী থানা আছে আৰক্ষী থানাত ইয়াত মন জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় এইটো আৰু ইয়াত উপস্থিত আছো বৰ্তমান মোৰ পিছফালে থকা এই কাৰ্যালয়টোতে ONGCৰ উদ্ধাৰ কৰা 2 অপহৃত কৰ্মচাৰী অলোকেশ শইকীয়া আৰু মোহিনী মোহন গগৈ ইয়াত ৰখা হৈছে আৰু ইয়াত অসম আৰক্ষীৰ এটা দল আহি উপস্থিত হৈছে সেই অসম আৰক্ষী দলটোৱে তেওঁলোকক ইয়াৰ পৰা অসমলৈকে লৈ যাব কিন্তু আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে এই পৰ্যন্ত যি ৰিতুল শইকীয়া আনজন আছিলে তেওঁক এতিয়ালৈকে সন্ধানহীন হৈ আছে তেওঁৰ সন্ধান সূত্ৰ উলিয়াব পৰা নাই আমি জানিব পৰা মতে নাগালেণ্ডৰ মন জিলাৰ তটক চিংনিউ যি গাঁও আছে সেই গাঁৱত জোৰদাৰ অপাৰেশ্যন চলাই আছে সাৰ্চ অপাৰেশ্যন চলাই আছে কিন্তু এই পৰ্যন্ত আনজন তৃতীয়জন কৰ্মচাৰী ONGCৰ অপহৃত কৰ্মচাৰীক কিন্তু বিচাৰি তেওঁৰ সূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই যাকে লৈ এতিয়া সমগ্ৰ ঘটনাটো অধিক গম্ভীৰ হৈ পৰিছে ইয়াৰ বিপৰীতে কিন্তু আলফা স্বাধীনৰ ফালৰ পৰাও তেওঁলোকৰ প্ৰেছ বিবৃতি প্ৰদান কৰা হৈছে তেওঁলোকেও বিভিন্ন ধৰণৰ কথা তেওঁলোকে উল্লেখ কৰিছে পৰেশ বৰুৱাই উল্লেখ কৰিছে কিন্তু ইয়াৰ মাজতে এটা কথা অতি তাৎপৰ্যপূৰ্ণ হৈছে বিবেচিত হৈছে যে আনজন যি ৰিতুল শইকীয়া আনজন ONGCৰ অপহৃত কৰ্মচাৰী এই পৰ্যন্ত কোনো সূত্ৰ নাই কিন্তু দুগৰাকী যি উদ্ধাৰ হৈছিলে তেওঁলোকক ইয়াত ৰখা হৈছে আৰু কিছু সময় পিছতেই অসম আৰক্ষীৰ যি চৰাইদেউ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক প্ৰমুখ কৰি এটা দল ইয়াত আহি উপস্থিত হৈছে এই দলটোৱে লৈ যাব অসমলৈকে লৈ যাব তেওঁলোক দুজনক অলোকেশ শইকীয়া আৰু মোহিনী মোহন গগৈক লৈ যাব কিন্তু ৰিতুল শইকীয়াৰ যিহেতু সংসূত্ৰ এতিয়ালৈকে নাই আৰু আমি জানিব পাৰিছোঁ যে 35 অসম ৰাইফল নাগালেণ্ড পুলিচ আৰু 12 অসম ৰাইফলৰ জোৱানসকলে পুনৰ আৰু কিছু সময়ৰ পিছতে অৰ্থাৎ আন্ধাৰ হোৱাৰ লগে লগে আকৌ অভিযান চলাব বুলি তটক চিংনিউ যি গাঁও আছে সেই গাঁৱত চলাব বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ কিন্তু এতিয়া পৰৱৰ্তী আৰু তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হয়নে নহয় সেয়াহে হ'ব লক্ষণীয় আৰু ৰিতুল শইকীয়া নিৰুদ্দেশ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰিতুল শইকীয়াৰ ভাতৃ পৰেশ বৰুৱা মহাশয়ে তেওঁ আমি আজি 4-5 দিনে কাটৰ অনুৰোধ জনোৱা থকা স্বত্তেও কোনে অপহৰণ কৰিছে আমাক এবাৰ জনাই দিয়ক কোৱা স্বত্তেও কোনো একো নজনাই বিবৃতি নিদিয়াকৈ কিয় ঘোৰ জংঘলৰ মাজত তিনিজন অপহৃতক এৰি থৈ যাবলগীয়া হ'ল কি পৰিস্থিতিত এৰিবলগীয়া হ'ল সেই কথা এক নম্বৰ আমাক উত্তৰ দিব লাগিব দ্বিতীয়তে এৰি যোৱাৰ পিছত চেগা চৰুকাকৈ 3বাৰকৈ সংঘৰ্ষত লিপ্ত হৈছে ভাৰতীয় সেনা আৰক্ষীৰ মাজত কাৰ লগত সংঘৰ্ষ হৈছিলে আৰু সংঘৰ্ষত AK-47 এটা ৰাইফল পাইছে সেই ৰাইফলটোৰ কাৰ আছিলে সকলো তথ্য উত্তৰ দিব লাগিব আৰু দ্বিতীয়তে অপহৃত হোৱাৰ 3জনৰ 2জনক উদ্ধাৰ কৰাৰ পিছত ৰিতুল শইকীয়াক কিয়
ক'ত হেৰাই গ'ল কি হ'ল সেই প্ৰশ্ন আৰক্ষী প্ৰশাসনৰ লগত যদি আছে তেওঁলোকক অনতিবিলম্বে জনালে আমাৰ পৰিয়ালটো উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। ভৱনত অনুষ্ঠিত হৈছিল এই বৈঠক আৰু বৈঠকৰ পাছত সংবাদ মাধ্যমক সম্বোধন জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আগবঢ়াইছে পোনপটীয়া সম্প্ৰচাৰ। এটা বৰপেটাত এটা ডিফুত এটা ইতিমধ্যে তাত অক্সিজেন উৎপাদন হৈ আছে আৰু তাৰ পৰা আমি অক্সিজেন পাই আছোঁ। 3টা গুৱাহাটী মেডিকেল কলেজত, 2টা যোৰহাটত, এটা তেজপুৰত, এটা বৰপেটাত, এটা ডিফুত। অৰবিন্দ কেজৰিৱালকো একে সময়তে 8টা প্লেন দিছিলে, আমাকো দিছিলে। তেওঁ এতিয়ালৈকে এটা কৰিব পাৰিছে, আমি 8টাই কৰিছোঁ। আৰু তাৰ উপৰিও আজিৰ দিনত আমাৰ MMCHত এটা, ডিব্ৰুগড়ত 2টা আৰু শিলচৰত 2টা প্লান্টৰ কাম চলি আছে। MMCHটো আমি 28 তাৰিখে ইয়াত কমিশ্যন কৰি দিম। 3টা সম্পূৰ্ণ। GMCHত 3টা, যোৰহাটত 2টা, ডিব্ৰুগড়, তেজপুৰ আৰু ডিফু মেডিকেল কলেজত অলৰেডি আমাৰ অক্সিজেন প্লেণ্ট আছে, কিন্তু এইবোৰ বহুত ডাঙৰ অক্সিজেন প্লেণ্ট নহয়। এইবিলাকে 0.62 MT দিয়ে। 0.62 MT মানে 150 চিলিণ্ডাৰ, এটা ICU চলি যায়। একে চাইজৰ দিল্লীত দিছিল অৰবিন্দ কেজৰিৱালক, তেওঁ এতিয়ালৈকে এটা বনাব পাৰিছে আৰু আমি 8টা বনালোঁ। 9 নম্বৰটো আমি 29 তাৰিখে বা 28 তাৰিখে আমি MMCত কৰিম। 10, 11, 12, 13 এইকেইটাও মই চেষ্টা কৰিছোঁ 2 তাৰিখৰ আগতে কমিশ্যন কৰাব। মই সেইবোৰ দাবী নকৰোঁ। ষ্টেটিষ্টিক্সটো এইটোৱে যে একেলগে 8টা দিছিল, আমাকো দিছিল, অৰবিন্দ কেজৰিৱালকো দিছিলে। তেওঁ কাজিয়া কৰি আছে, মাত্ৰ এটা কৰিব পাৰিছে, আমি 8টা কৰিলোঁ। আৰু ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰেও কেইবাটাও বনাই আছে, তাৰে এটা অহা 29 তাৰিখে MMCHত আমি আৰম্ভ কৰিম। সেইকাৰণে এতিয়ালৈকে আমাৰ নাটনি হোৱা নাই, কিন্তু এইবিলাক সৰু সৰু প্লান্ট, এইবিলাক দি জোৰা টাপলি মাৰিব একেবাৰে কষ্ট। কিন্তু প্ৰাইভেটতো আমাৰ 3টা হ'ল, এটা নাৰায়ণ হৃদয়ালয়, এটা আৰ্য, আৰু এতিয়া আজি আমি কৈছোঁ নেম কেয়াৰে এটা আৰম্ভ কৰিব, ক্ৰিটিকেল কেয়াৰ হস্পিটালে এটা আৰম্ভ কৰিব। এই ধৰণে আমি আগবাঢ়ি গৈ আছোঁ। আজিৰ দিনটোত নাই, কিন্তু এইটোতো ধৰক আমি 0.62 প্ৰডিউচ কৰিছোঁ। কালি 1000 পেচেণ্টক অক্সিজেন লগা হ'ল। সেইকাৰণে মই ৰাতিপুৱাই আপোনালোকক দিছোঁ যে অহা এসপ্তাহলৈকে নতুন চৰকাৰ দায়িত্বত নহালৈকে ক'তো মই ক্ৰাইচিছ হ'ব দিয়া নাই। পিছত নতুন ধৰণে নতুন সিদ্ধান্ত হ'ব, বহুত সিদ্ধান্ত এতিয়া কেবিনেটত ল'বলগীয়া আছে, যে অক্সিজেন প্লান্ট বহালে আমি ছাবচিডি দিম, ইণ্টাৰেষ্ট ফ্ৰী লোন দিম। এটা ভূটানত 50 MTৰ অক্সিজেন প্লান্টৰ কাম চলি আছে। যদি ভূটানত অক্সিজেন নালাগে তাৰ পৰা আমি আনিব পাৰিম, তাৰ কাৰণে ভূটান চৰকাৰৰ লগত কথা পাতিব লাগিব। আৰু ইয়া পোনপটীয়াকৈ আমি দেখুৱাই গ'লোঁ পোনপটীয়া সম্প্ৰচাৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিশেষকৈ যিহেতু আজিৰ দিনটোত অক্সিজেন চিলিণ্ডাৰৰ কথা তেওঁ উল্লেখ কৰিলে এই বৈঠকত, সংবাদ মাধ্যমক সম্বোধি যি বৈঠক অনুষ্ঠিত হ'ল, আৰু এই সংবাদ মেলত তেওঁ বিশেষকৈ অক্সিজেন যে অভাৱ বৰ্তমান নাই, আজিৰ দিনটোত নাই, সেই কথা উল্লেখ কৰিলে।